তাই ওলাইছোঁ যিহেতু কৰ্ম ধৰ্ম সেয়া কৰ্ম কৰিবলৈ ওলাম এতিয়া ৰাতিপুৱাই এয়া ওলাইছোঁ আৰু চিপলাং লৈ পিনে ৰাতিপুৱা এয়া দিয়া দিয়া এজন কালি লোৱা হ'ল সৰুকৈ এজন কালি লোৱা হৈছে দেই আমাৰ চলি আছে কাৰ্যকাল গাঁত খন্দা কাৰ্যকাল ভাল ভাল কৰিবা বাৰীৰ মাজত লাগি আছে গাঁত খন্দা কাৰ্যকাল যিহেতু আজি চন্দন ৰোৱা হ'ব চন্দনৰ কাৰণে গাঁত খান্দি আছোঁ বাগানৰ কিনাৰে কিনাৰে কয়দক খান্দি আছে অকণমান বহল কওক কয়দক আমাৰ ইয়াৰ ফাউণ্ডেশ্যন হৈ আছে চন্দন ৰুবৰ কাৰণে গাঁত খন্দা হৈছে যিহেতু মোৰ আজি 50টা চন্দন পুলি আছিলে গাঁত খান্দাছোঁ চন্দনৰ কাৰণে কমপ্লিট মই এনেকৈ বাৰী সীমাটো লৈছোঁ যিটো মই বাগানৰ মাজত কলবাৰীৰ মাজত দিব লৈছোঁ আজি এয়া আমাৰ কয়টো হয় বুবুল কোঁৱৰ হৈছে হ'ব হ'ব এয়া সাৰ কম্পোষ্ট বনোৱা হৈছে শুকান গোবৰ ইউৰিয়া পটাছ তাৰপৰা আপোনাৰ কেঁচু সাৰ আছিলে তাৰপৰা যিহেতু আজি গছখিনি ৰোৱা হ'ব এইটো মই চন্দনৰ বুলি ফাউণ্ডেশ্যন কাম চন্দনৰ মেগনি সেইটো বস্তুটো মই মিক্স কৰি লৈছোঁ কেঁচু সাৰ ইয়াত মিক্স কৰি লোৱা আছে দেখাই আছোঁ আপোনালোক কেনেকৈ ৰুম আজি এয়া আমাৰ বাইদেৱে ৰাতিপুৱা দিছে এবাৰ চাওঁ 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 এয়া আমাৰ তেওঁ উলিয়াইছে যিহেতু আমি গাঁৱলীয়া ৰকমলো চাওঁ আমাৰ যিহেতু আমি গাঁৱলীয়া এয়া দেই চাইজ কিন্তু কালাৰটো চাওক যিহেতু গাঁৱত আছোঁ ৰাতিপুৱা এবাৰ দি লৈছোঁ এয়া আমাৰ কচুগুটি এয়া আমি দুয়ো মিলাই দি আছোঁ ককাই ভাই লগ লাগি লৈছোঁ এয়া মোক খুৱাইটো হয় যিহেতু আজি পুলি ৰোৱা হ'ব চন্দন পুলি মেগনি পুলি ৰোৱা হ'ব সেইটো কাৰণে ৰাতিপুৱাই দি লৈছোঁ লগত দাইকেইজনো খাইছে আমাৰ গাঁৱলীয়া ঘৰ যে না আমি ঐ ওলা ৰঙা ওলা ঐ ৰঙা ওলা যিহেতু আমি নতুন কাম এটা কৰিব লৈছোঁ সেয়ে চাকি বন্তি আগত জ্বলাই প্ৰসাদৰ সহায় এখন দি লৈছোঁ আজি মেকনি আৰু চন্দন ৰুবলৈ লৈছোঁ এয়া মোৰ মেকনি হয় আৰু এয়া চন্দন হয় চন্দন হয় এই মাহ প্ৰসাদৰ সহায় এখন দি লৈছোঁ প্ৰথম পুলিটো যিহেতু মোৰ তোমাৰে হ'ব এইবিলাক ইয়াত সাৰটো দিয়া এয়া মোৰ ল'ৰাই ঢালি দিছে ইয়াত 250 গ্ৰাম সোমাইছে হা চাওক এটা এয়া আমাৰ তেওঁ চাকি বন্তি জ্বলাইছে ধূপডাল লগাই লওক যিহেতু এয়া গাঁৱৰ ঘৰ হয় ইয়াত লগাওঁ যিহেতু প্ৰথম পুলি ৰঙা চন্দনে আৰম্ভণি কৰিছোঁ এয়া ৰঙা চন্দন সেইটো পেকেট খুলি ল ধূপডাল লগাই লোৱা নাকবে ধূপডাল বুজি লোৱা নাই মামা তেওঁ বৰ নাজানে এইবিলাক শিকাই আছোঁ কৰ্মই ধৰ্ম যিহেতু এটা ৰঙা চন্দন হ'বলৈ 10 বছৰ দিন সময় লাগে সেইটো কাৰণে বেটা দিনলৈ বেটা হাতৰাই ৰৈছোঁ মাটি ঢালি দিয়া এয়া আমাৰ আজি কাৰ্যকাল চাওঁফালে বেটা মাটি ঢালা মাটি দিয়া আকৌ পুলিত তুমি পুলি মাটি দিয়া হ'ব কিন্তু থৈ যা যিহেতু মোৰ বাৰী হয় এখন কৰা হৈছে বাগানৰ বজাৰত প্লান আৰম্ভণি কৰিছোঁ
মেকনি আৰু ৰঙা চন্দন চাব তুমি যোৱাকৈ যোৱা এয়া আমাৰ এয়া ৰঙা চন্দনৰ পুলি ৰোৱা হৈ আছে বৰ্তমান এতিয়া এয়া ৰঙা চন্দন হয় যিহেতু আজি ৰুই আছোঁ লগতে ইয়াক গোবৰ সাৰ ইউজ কৰিছোঁ ইয়াৰ এক বাতি মোৰ 1 পোৱা হৈছে সেইটো মই ৱেইট কৰি লৈছোঁ যিহেতু কৰ্ম আমাৰ ধৰ্ম যিহেতু পুলি ৰোৱা আজি কৰ্ম কৰি আছোঁ ইয়াতো মই এতিয়া মেকনি এটা ৰুব লৈছোঁ যিহেতু মই আনিছোঁ এনেদৰে ফুলা হয় মেকনি ফুলি দিয়া হ'ল ইয়াত লাগতিয়াল লৈ হ'ব কা গুড়িটো খুন্দি দিয়া হৈছে যিহেতু মেকনি হয় গুড়িটো খুন্দি দিলে অ'কে চিধাকৈ ৰু এয়া মেকনি ৰোৱা হৈছে গুড়িটোৱে যিহেতু মোৰ বাগান আছে বাগানৰ মাজত ৰোৱা হৈছে এইবিলাক আৰু চেগুন আছে চেগুন ৰোৱা হৈছিলে চাওক এইটো কৈ দিয়ক আছে এনেদৰে ৰঙা চন্দন ৰোৱা হৈছে যিহেতু পুলিটো ওখ হয় সেইকাৰণে বান্ধি দিয়া হৈছে ইয়াক ৰঙা চন্দন ভাত নাখাব পাৰে নে বাহিৰতে খাই লওক ইয়াৰ পাত আহি আছে পানী খাবলৈ বেটা যা বাহিৰলৈ পানী এটা আনি দিয়া ভাত খাব এতিয়া अच्छा वाले को होगी नहीं देखो Bye.